কেতিয়াবা আমি সকলোৱে এটা সমস্যাত পৰো যে আমাৰ নিজৰ ফটোখন লৈ এটা ফেক একাউণ্ট খোলা হয় বা এটা ফেক একাউণ্টে আমাক বাৰে বাৰে SMS কৰি মেণ্টেলি বহুত ডিষ্টাৰ্ব কৰে। হয় বন্ধুসকল, আজি আমি কথা পাতিম ফেক একাউণ্ট আৰু আমাৰ ফটো লৈ মিছ ইউজ কৰে এই সমস্যাটো কেনেকৈ সমাধান কৰিম আৰু আমি আমাৰ বন্ধু বান্ধৱীসকলক এই সমস্যাৰ কথা কৈ আমি পৰামৰ্শ বিচাৰোঁ। এনেকুৱা হোৱাৰ পিছত আমাৰ মনত কিছুমান প্ৰশ্ন উদয় হয়, মই বদনাম হৈ যাম নেকি, কি হ'ব? যদিও আপোনাৰ লগতো তেনেকুৱা হৈছে তো এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে, কিয়নো আজি আমি সেই সমস্যাৰ সমাধান দিবলৈ ওলাইছোঁ। বন্ধুসকল, আমি সেই একাউণ্টটো বন্ধ কৰিবলৈ আমি ৰিপৰ্ট কৰিব লাগিব আৰু আজি কেনেকৈনো ৰিপৰ্ট পাৰি ইয়াৰ বিষয়ে আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ড, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ টেকনিকেল ভিডিঅ'সমূহ আপোনাৰ বাবে যদি প্ৰয়োজন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, কিয়নো যেতিয়া আমি ভিডিঅ' আপলোড কৰোঁ প্ৰথমতে আপুনি। তো বন্ধুসকল, আজি আমি ফেচবুকত কেনেকৈ তাৰ পিছত আমাৰ এনেকুৱা এটা চাৰ্ট আহিব, ঠিক আছে। তাৰপিছত আমি ইয়াতে ডান ক্লিক কৰিব লাগিব, ঠিক আছে। ইয়াতে ৰাইট চিন দেখুৱাইছে, তাৰপিছত আমি ইয়াতে ডান ক্লিক কৰি দিম। তো ফ্ৰেণ্ড, এয়া হৈ গ'ল আমাৰ ৰিপৰ্ট। আৰু এতিয়া ফেচবুকৰ ফালৰ পৰা ইনকুৱাৰী কৰা হ'ব আৰু যদি সেই একাউণ্টটো ফেক একাউণ্ট বা ফেক নাম হয় তেতিয়াহ'লে এই একাউণ্টটো ফেচবুকৰ পৰা ডিলিট কৰি দিয়া হ'ব, আৰু যদি নহয় তেতিয়াহ'লে আপোনাৰ একাউণ্টটো ডিলিট হ'ব পাৰে। গতিকে কাৰোবাক ৰিপৰ্ট কৰাৰ আগতে আপুনি সাৱধানে কৰিব। যদিহে আপোনাক প্ৰব্লেম ক্ৰিয়েট কৰিছে বা যদিহে সেই একাউণ্টটো ফেক হয় তেতিয়াহে আপুনি ৰিপৰ্ট কৰিব। তো ফ্ৰেণ্ড, আজি আমি শিকিলোঁ কেনেকৈ ৰিপৰ্ট কৰিব পাৰি। তো ভিডিঅ'টো চাই ভাল পালে, যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। জয় আই অসম।